গুড ইভিনিং। এতিয়া গৈ আছো আমি গৈছো এতিয়া আমি গৈ আছো ফুপু কৈ দিয়া এতিয়া আমি ফুপু গৈ আছো ফুপু গৈ আছে হেয়া ভণ্টি মাহী আহি আছে ন আমি ফুপু গৈছো এতিয়া কৈ দিয়া আমি গৈ লওঁ দেই কৈ দিয়া আমি গৈ আছো সোনকালে সোনকালে আহা মাহী দুজনী আমি ঘৰ আহি পালোহি ঘৰ সোমালোহি এতিয়া বৰ্তমান আইও বেটি চকে হাই কৈ দিয়া আমি ফুপু কৰি আহিলো কৈ দিয়া আমি ফুপু কৰি আহিলো কৈ দিয়া আকৌ নকোৱা আইও কি খাইছা নেনে হামি আহিছে হা এতিয়া আহিলো মই এটা কাপোৰ চাপোৰ চেঞ্জ কৰি ল'ম তাৰপিছত কিনো কৰোঁ মাহেঁতি নাই মাহেঁতি গ'ল ভণ্টিৰ এডমিশ্যন কৰিবলৈ এতিয়া বৰ্তমান আহি আছে বুলি কৈছে তাকে মাহেঁতৰ কাৰণে ভাত পানী যোগাৰ কৰিব লাগিব বনাব লাগিব মাংস আছে মাংস বনাম মাংস আছে মাংস আনিলোগে কৈ দিয়া আমি মাংস আনিলোগে মাংস বনাম মাহেঁতি তাৰপৰা ভোকে পিয়াই আহিব সেইকাৰণে মাহেঁতলে সোনকালে সোনকালে ভাত শাক বনাই দি মই ৰেডি কাপোৰযোৰ চেঞ্জ কৰি লওঁ ফ্ৰেছ হৈ লওঁ বেটিও গৰম দিছে বোলে এয়া মাংস বনাই হৈ গ'ল মোৰ এয়া বনাওঁতে ভিডিঅ' কৰিব নাপালোঁ বেটি কান্দি আছিলে সেইকাৰণে এতিয়া বনাই হৈ গ'ল এয়া মাংস এয়া আলু আৰু জিকা ভাজি এয়া দালি এতিয়া আমি ভাত উলিয়াই লওঁ বাবা আমাৰ বেটি ধুন্দুন হৈছে আৰু দেই বাবা এইটো নাখায় নহয় চোন এইটো নাখায় নহয় এইটো মাৰহে এইটো তোমাৰ হেল্ল' গাইজ কৈ দিয়া আজি নেক্সট টুডে মই মিমিকৈ উঠিছোঁ কৈ দিয়া বেটি শুই উঠিছেহে এতিয়া সেইকাৰণে অকণমান মনটো সেমেকা এইফালে 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 ফুল দেখিছেনে ঘৰত ভণ্টি দুজনী ফুল ৰুই থৈ দিছে এইফালে বাৰী বেটিয়ে ফুল ছিঙিলে এইটো নাখায় বেটি ফুল ছিঙিলে এইটো নাখায় নহয় ফুল নাখায় নহয় দেই এইটো ফুল দেখিছেনে এইটো ফুল হৈ দুজনী ভণ্টি বহি আছে আমি ফুল ছিঙিছোঁ আৰু
তাই ফুলটো খাব লাগে বোলে, ফুল নাখায় নহয় বেটি। আৰু আজি আমাৰ ঘৰত আছে এইফালে 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 এইটো মাম 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 কৈ দিয়ে। কি লাগে? পৰমানন্দে স্বৰ্গ পুৰক পাৱয় যজ্ঞত কাটি আছে যতন পশুচয় পথততে সমে আশে শোভিত বেড়ায়। আঙুলি মাৰ আঙুলি মালে আঙুলি কাটি আঙুলি মাৰ এতিয়া আহিছে আৰু মাৰিব লাগে বেলেগৰ কটা নাছিলে দেখুৱাব লাগিব নিজৰ বিশ্বাসটো বিশ্বাস আমি দেখাব লাগিব নিজৰ আঙুলি কাটি কেহু হানে কেহু মাৰে ঘাৰ মুচৰয় কোঠাৰ ধৰিয়ে কত হৃদয় হানয় এই মতে কটু গাল ভুঞ্জি পাপ ফল তেবে যায় স্বৰ্গ পালে পাতকী সকল। মানে স্বৰ্গ বাঞ্ছা কৰিছিলে নহয়, যিহেতু কি বুলি কয় জীৱ জন্তু পশু পক্ষী কাটি পিনি শংখ চাক পাতি পিনি স্বৰ্গপুৰ পাম বুলি ভাবিছিলে নাই? ভকতৰ আশীৰ্বাদ পাম। গতিকে সেইখিনি কি কৈছিলে, সেই যিসকল পশু পক্ষীয়ে সিহঁতি মুক্তি পালে, সেই জীৱবিলাকে যেতিয়া এই যিজনে মানে কাটিছিলে তাক মানে ৰাস্তা পদূলিয়ে ঘাটে একদম পুৰা ৰৈ আছে, এইবাৰ তই এইটো ৰাস্তাত পাৰ হবই লাগিব, তই এইফালে ৰাস্তাত যাবগৈ লাগিব, তই মোক কুঠাৰ মাৰিছিলি নহয়, মই তোক কুঠাৰে দিম। তাৰপিছত এটা তই জাঠিৰে মাৰিছিলে নহয়, মই তোক জাঠিৰে মাৰিম। বোলে তই দাৰে তই আকৌ মোক এবাৰ গুৰ মাৰিছিলে নহয়, তোক মই গুৰ মাৰিম। এনে ৰৈ আছে। সেইকাৰণে তেনেকে গোটেই পাপৰ ফলবিলাক আদায় হয় সি মানে স্বৰ্গত ফল মানে পায় বুলি কৈছে। স্বৰ্গত পালে আকৌ কি হয়, আকৌ নৰকত কিঞ্চিত মানে যেতিয়ালৈকে তাৰ বাঞ্ছা আছিল কাৰণে তাত থাকিব, আকৌ নৰকত দুনাই পৰিব। মানে যেনেকে গছৰ গুটিবিলাক ওপৰত লাগি থাকে হয় নহয়, কিন্তু পৃথিৱী আকৰ্ষণ কৰিয়ে থাকে, আকৰ্ষণ কৰি থাকিলে কি সি আকৌ মধ্যাকৰ্ষণিক শক্তিৰ ফলত আকৌ সি মানে ভূমিত পৰিবই লাগিব। এতিয়া মই চাদৰ মেখেলা পিন্ধাইছোঁ বগা, কিয়নো পিন্ধাইছোঁ গম পাইছেনে? আজি আমাৰ ঘৰত মাৰ ঘৰত মানে ভাগৱত পাঠ পঢ়িছে ভণ্টিহঁতৰ কাৰণে। ভণ্টিহঁতি হোষ্টেললৈ যাবগৈ, সেইকাৰণে ভাগৱত পাঠ পঢ়ি আছে। আৰু ময়ো আছোঁহি। ডাঙৰ ভণ্টি পৰহিলৈ যাবগৈ, আৰু সৰু ভণ্টি আৰু এসপ্তাহ পাছত যাবগৈ। তাই হোষ্টেল তাই দূৰ আছে অলপ, সেইকাৰণে যাতে একো বাধা বিঘিনি আহিব নালাগে, সেইকাৰণে যাতে ভাল হৈ থাকে, একো হ'ব নালাগে বুলি মাহঁতে ভাগৱত পাঠ পঢ়াম বুলি কৈছিলে, সেইকাৰণে আজি পঢ়াই দিলে। এতিয়া মই বেটীৰ ৰুমত আছোঁ, কিয়নো শুবৰ কাৰণে অলপমান আমনি কৰি আছে, সেইকাৰণে মই এতিয়া তাইক খুৱাই ল'ম, তাৰপিছতে আপোনালোকৰ কিনো কৰিম দেখুৱাই থাকিম। হেল্ল' গাইজ, আজি নেক্সট ডে। মই মাৰ ঘৰৰ পৰা কালি আহিলোঁ আৰু ভিডিঅ' কৰিবলৈ একেবাৰে মন নগ'ল, কিয়নো মাৰ ঘৰৰ পৰা আহিলে অকণমান মনটো বেয়া লাগি থাকে, সেইকাৰণে বহুত বেয়া লাগিছিলে। কিয়নো ভণ্টি দুজনী হোষ্টেললৈ যাবগৈ আৰু মা অকলশৰীয়া হৈ থাকিব। দেউতা থাকিলেও দেউতা স্কুল ডিউটি আছে, সেইকাৰণে দেউতা স্কুললৈ গুচি যাব, আকৌ মা অকলে ঘৰত থাকিবলৈ বহুত মোৰ দুখ লাগিছিলে, সেইকাৰণে মোৰ ভিডিঅ' কৰা নহ'ল। আৰু আহি পাওঁতে দেৰি হ'ল, সেইকাৰণে ভিডিঅ' নকৰিলোঁ, আজিয়ে কৈছোঁ। আৰু আমাৰ মাহঁতৰ ঘৰত যে ভাগৱত পাঠ চলিছিলে, সেইটো পঢ়ি আছিলে, সেই পঢ়ি থকা 5জন হ'ল ভিনী মোৰ। ভিনদেউ মানে ভালকৈ পঢ়িবলৈ জনা নাই, কিয়নো শিকিছেহে এতিয়া, সেইকাৰণে দাদা এজনে ওচৰত বহি থকা দাদাজনে শিকাই দিছে। তাত যদি অলপ পঢ়িবলৈতো বহুতখিনি শিকিছে, যাতে ভাল হয়, ভৱিষ্যতলৈ ভালকৈ শিকিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালকৈ পঢ়িবলৈ পাৰিব বুলি। আৰু তেনেকেই অলপ শিকাই গৈছে, দাদাও আছে দেউতাহঁতেও আছে,
শিকাইছে আৰু এনেকৈ শিকিব লাগিব ভৱিষ্যতলৈ আৰু ভালকৈ পঢ়িম বুলি ভাবিছোঁ তেনেকৈ শিকি শিকি যাব লাগিব সেয়াই আৰু ভিডিঅ'টো মোৰ বেছি দীঘল নকৰোঁ ইমানতে সামৰি মাৰিম সেইকাৰণে আৰু বেটিও ৰুমত শুই আছে এতিয়া বৰ্তমান মোৰ ওচৰতে আছে সেইকাৰণে এতিয়া ভিডিঅ'টো ইয়াতে মই এণ্ড কৰি দিছোঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই